যাব গোটেই লৰা ফ্লেট হৈ যাব তো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোক সকলোৱে ভাল মোৰ খবৰ ভাল আৰু আপোনালোকে চাই আছে অসম হিৰো আৰু অসম হিৰোলে মই সকলোকে স্বাগতম জনাইছো তো আজি বহুত ভাল লাগিব আজি এটা ছাপৰি আৰু এজনী মানে ফিকাৰ থকা আৰু अभी मजा आएगा ना ফিকাৰ থকা চাই থাকক আৰু দেই লাইক এটা কৰিব কমেন্ট এটা কৰিব শ্বেয়াৰ এটা কৰিব সাবস্ক্ৰাইব কৰি দিনা থকা বেল আইকন দবাই দিব আৰু বলক আজি আৰম্ভ কৰো এনেকুৱা নিউ ফেশ্বন আনি আছো অসমত 360 এই মহাশয়জন মানে ছাপৰিৰ লেজেণ্ড হয় ছাপৰিৰ লেজেণ্ড বুলি মই কিয় কৈছো এইটো কি বহুত ফেশ্বন হৈছে গেছ এইটো চক গেছ हंसी का सियाही सुसुआना नसाले তুমি সাবানা ভালা হিসেবে নাই মুকুয়া কসম দাদা তই এনেকে ওলাই সরি মা কসম বা আপুনি এনেকে ওলাই যাব গোটেই লৰা ফ্লেট হৈ যাব হে ভনিয়ে থাকে জুমি ভনিয়ে তাৰ ভনিয়ে গম পালে দাহেদি ঘপিয়াব কেলা মোৰ লাডু খাবলে মিঠা হেনো কেলা বানৰ মিঠাই এজনী লাডু খালে কেলা মানে চাদাও খাব লাগিছে আজি ভিডিওটো মোৰ ইমানে সৰু আছিলে বেছি দীঘল নকৰিলো আৰু আজি ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব আৰু বেছি বনাব পৰা নাই এইকেইদিন অলপমান পৰিস্থিতি মোৰ বেয়া হৈ আছে অলপমান কিছুমান কামত লাগি আছো তো নতুন ভিডিও লগ পাম তেন্তে আজিলে বাই বাই আৰু ভালৰ ভিডিও আহিব আজিলে বাই বাই